আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহ। আজি আমি কথা পাতিম কিছুমান সৰু সৰু মসনুন দোৱাৰ বিষয়ে, যিবোৰ দোৱা আমি ঘৰত পঢ়িব লাগে। সৰু সৰু দোৱা মুখস্থ কৰাটো প্ৰব্লেম নহয়, আৰু আমাৰ ঘৰৰ যিবোৰ সৰু সৰু ল'ৰা ছোৱালী আছে সিহঁতকো এইবোৰ দোৱা মুখস্থ কৰাব লাগে। আচলতে আমি নিজেও পঢ়িব লাগে, ঘৰৰ সকলোকে পঢ়াব লাগে। সেইবোৰ দোৱাৰ দ্বাৰা আমি বহুত সৱাব হাচিল কৰিব পাৰোঁ। আমি ৰাতিপুৱা শুই উঠি কি দোৱা পঢ়িব লাগে, ৰাতি শোৱাৰ সময়ত কি দোৱা পঢ়িব লাগে, এই দোৱা বহুতে জানে কিন্তু ব্যৱহাৰ নকৰে, বহুতে নাজানে হয়তো। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে মক্তবত গৈ কেনে যদিও মুখস্থ কৰিছিল, এতিয়া লকডাউনৰ কাৰণে সকলোৱে হয়তো পাহৰি গৈছে। গতিকে এইবোৰ দোৱাৰ ওপৰত আমি গুৰুত্ব দিব লাগে, যিবোৰক মসনুন দোৱা বুলি কোৱা হয় আৰু এনে দোৱা বুলি কোৱা হয়। দোৱাবোৰ কি আচলতে, যেনে আমি খানা সন্মুখত আহিলে কি দোৱা পঢ়োঁ। খানা সন্মুখত আহিলে আপুনি এই দোৱা পঢ়িব, আল্লাহুম্মা বাৰিক লানা ফিমা ৰাজাকতানা ৱকিনা আযাবান নাৰ। খানা মুখত ল'লে আপুনি এই দোৱা পঢ়িব, বিসমিল্লাহি ওয়া আলা বাৰাকাতিল্লাহ। খানা খাই উঠি আপুনি এই দোৱা পঢ়িব, আলহামদুলিল্লাহিল্লাযী আত'আমানা ওয়া সাকানা ওয়া জাআলানা মিনাল মুছলিমিন। ৰাতি শোৱাৰ সময়ত আপুনি এই দোৱা পঢ়িব, আল্লাহুম্মা বিইছমিকা ওয়া আমুতু ওয়া আহয়া। ৰাতিপুৱা শুই উঠি আপুনি এই দোৱা পঢ়িব, আল্লাহুম্মা আহিয়ানা বা'দামা আমাতানা ওয়া ইলাইহিন নুশুৰ। পেচাব পায়খানাত গ'লে এই দোৱা পঢ়িব, আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল খুবছি ওয়াল খাবাইছ। পেচাব পায়খানাৰ পৰা আপুনি বাহিৰ ওলাই এই দোৱা পঢ়িব, গুফৰানাকা আলহামদুলিল্লাহিল্লাযী আযহাবা আন্নাল আযা ওয়া আফানী। আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে, এনেকুৱা ধৰণৰ দোৱা জানি থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক। আসসালামু আলাইকুম ৰহমতুল্লাহি ওয়া বাৰাকাতুহ। মোৰ কাৰণে দোৱা কৰিব ইনশাআল্লাহ।